দেখুৱাইছো চাওক কি ভয়াৱহ দৃশ্য সম্পূৰ্ণৰূপে ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ বিমানখন যি লেণ্ডিং যি গিয়াৰ আছিল সেই লেণ্ডিং গিয়াৰত হঠাৎ জুয়ে আৱৰি ধৰিছে ধোঁৱা ওলাইছে আৰু তাৰ পিছতে ইয়াৰ যিসকল ক্ৰু মেম্বাৰ আছিল সেই ক্ৰু মেম্বাৰে এইসকল যাত্ৰীক সাৱধান কৰি দিছিল যাতে যিকোনো মুহূৰ্তত সমগ্ৰ বিমানখন জুয়ে আৱৰি ধৰিব পাৰে ব্লাষ্ট হৈ যাব পাৰে আৰু তাৰ আগজাননী পোৱাৰ মাত্ৰেই এইখন যি ইমাৰ্জেঞ্চি যি দুৱাৰ অৰ্থাৎ যি ইমাৰ্জেঞ্চি যি ডোৰ থাকে এখন জৰুৰীকালীন দৰ্জা এই জৰুৰীকালীন দৰ্জাখনৰ সহায় এনেদৰেই বয়োজ্যেষ্ঠৰ পৰা আদি কৰি কণমানি শিশুলৈকে সকলোকে বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে কি ভয়ংকৰ ঘটনা আমি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ এই ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা আমেৰিকান এয়াৰলাইন্সৰ এইখন বিমান আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ এজনকৈ এনেদৰে যাত্ৰীক বিমানৰ পৰা উলিওৱাৰ চেষ্টা কৰা হৈছে বয়িং 737 অৰ্থাৎ 737